নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিবলৈ লৈছোঁ কেইদিনমান আগলৈকে আমাৰ চৌপাশতে দেখি থকা এটা চৰাইৰ বিষয়ে, যিটো চৰাই বৰ্তমান বিলুপ্তপ্ৰায় অৱস্থালৈ গৈ আছে। সেই চৰাইটো হৈছে টুকুৰা চৰাই। টুকুৰা চৰাইক পক্ষীৰ ভিতৰত সুনিপুণ অভিযন্তা বুলি কোৱা হয়। ইয়াক ইংলিছত কোৱা হয় ব্লেক ব্ৰিষ্টেড ৱেভাৰ, আৰু বৈজ্ঞানিক নাম হৈছে ইয়াৰ প্লচিয়াছ বেংগালেন্সিছ। টুকুৰা হৈছে নদী কাষৰীয়া সমতল ভূমিত দেখা পোৱা এবিধ সৰু আকাৰৰ চৰাই প্ৰজাতি। ইহঁতক ঘাইকৈ প্ৰজনন সময়ত সজা বিশেষ ধৰণৰ বাঁহৰ বাবে জনা যায়। এই চৰাইটিৰ দেহৰ আকাৰ হৈছে প্ৰায় 15 চেণ্টিমিটাৰ। এই চৰাইবিধে তামোল, নাৰিকল, টকৌ আদি গছত আটক ধুনীয়া আৰু দৃষ্টিনন্দন বাঁহ সাজে। সেই সুন্দৰ বাঁহত সিহঁতি নিজৰ সংসাৰখনৰ লগতে পোৱালিবোৰো লালন পালন কৰে। উল্লেখযোগ্য যে প্ৰথম অৱস্থাত মতা চৰাইটোৱে বাঁহ সজা আৰম্ভ কৰে আৰু মাইকীজনীক আকৰ্ষিত কৰাৰ বাবে চেষ্টা কৰে। দুখৰ বিষয়, প্ৰকৃতিৰ মনোৰম সৃষ্টি এই টুকুৰা চৰাইবিধৰ সংখ্যা বৰ্তমান কমি অহা পৰিলক্ষিত হৈছে। পৰিৱেশ প্ৰদূষণ, নগৰ অঞ্চল বৃদ্ধি, গছ গছনি হ্ৰাস, কৃষিভূমিৰ পৰিমাণ হ্ৰাস আদিয়েই হয়তো তাৰ প্ৰধান কাৰণ। পথাৰ আৰু গছ গছনি আলমতে জীৱন নিৰ্বাহ কৰা এই প্ৰকৃতিৰ শুৱনি চৰাই প্ৰজাতিটো বৰ্তমান ভাবুকিগ্ৰস্ত। শেন চিলনিৰ ত্ৰাসত থকা এই চৰাইবিধৰ গড় আয়ুসো একেবাৰে কম। ইহঁত হয়তো 5 বছৰমানহে জীয়াই থাকে। জন্ম মৃত্যুৰ হাৰৰ তাৰতম্যৰ বাবেও প্ৰকৃতিত এই চৰাইবিধৰ বিচৰণ একেবাৰে কমি আহিছে। আহকচোন আমি সকলোৱে মিলি এই চৰাইটিক ধ্বংস কৰাৰ